প্ৰটিন পাউডাৰটো হ'ল মোৰ এইটো কলাৰ HP। এইটো মই ভালকৈ দেখাই দিছোঁ আপোনালোকক। 400 গ্ৰামৰ হয় আৰু ইয়াৰ প্ৰাইচটো হ'ল এভৰিৱান গুড মৰ্ণিং। পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে আৰু ময়ো বৰ্তমানলৈকে ভালেই আছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু এটা কথা, ইয়াৰ আগৰটো ব্লগত আপোনালোকে মোক বহুত মৰম দিছে, বহুত ছাপোৰ্ট কৰিছে, ভাল লাগিছে বুলি কৈছে ভিডিঅ'। তাৰ কাৰণে মই মানে নিজৰে বহুত ভাল লাগিছে মোৰ যে আপোনালোকৰ কাৰণে ভাল কিবা ভিডিঅ' লৈ আহোঁ, যিবিলাকৰ পৰা আপোনালোকৰ কিবা এটা লাভ হয়, কিবা এটা কাম আহে। আজি ভিডিঅ'টো চাগে মোৰ থাম্বনেইলটো দেখি গম পাইছেই আপোনালোকে কিহৰ ওপৰত। আৰু আপোনালোকৰ ফালে বাৰু গৰম কিমান পৰিছে? আমাৰ ইয়াত কিন্তু বহুত বেছি গৰম আৰু ৰ'দ। মই এইফালে বৰ্তমান ঘামিছোঁ মানে কিচেনত কাম কৰি আছিলোঁ। হাজবেণ্ড অলপমান বাহিৰত যাব ডিউটি কামতে, চ' ভাতটো সোনকালে বনালোঁ, তেওঁ আহি খাবহি অলপ পিছত। আৰু আজি মই ধুনীয়া ৰেচিপি এটা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ। গৰমৰ মানে ইমানেই গৰমতে চাগে মই পাহৰি থাকিলোঁ, চিধা কেৰাহীত দিয়ে দিলোঁ এটা লোকেল চিকেনৰ ধুনীয়া ৰেচিপি। কি হ'ব আৰু দিব নোৱাৰিলোঁ। নেক্সট টাইম যেতিয়া বনাম ট্ৰাই কৰিম দিবলৈ। আৰু থাম্বনেইলটোতো কোৱাই আছে কিহৰ ওপৰত, মোক কোনে কি খোৱালে আৰু কি ভাল লাগিছিলে মোৰ খাই, তাৰ ওপৰতে। একেবাৰে প্ৰথম কথা হ'ল, মোৰ প্ৰথমতে খাবলৈ মন গৈছিলে যেতিয়া মোৰ 3 months ৰানিং হৈ আছিলে। সেইটো সময়তে মোৰ এটা বস্তু খাবলৈ বহুত মন গৈছিলে, ঘোল। বহুতে হয়তো জানে আৰু বহুতে নাজানিবও পাৰে। সত্যনাৰায়ণ পূজা বুলি কয়, তাত বনায় সেইটো। আৰু সেইটো পূজাভাগ নপতাকৈ অসম্ভৱ কথা। তাৰপিছতে মই মোৰ ঘৰলৈ গ'লোঁ। তাৰপিছত মাহঁতে ক'লে যে পূজা এভাগ পাতি দিম, তেতিয়া মই ঘোল খাবলৈ পাম। কিন্তু পূজাভাগ পতাৰ আগতে মই ঘোল খাবলৈ পালোঁ। মই তিনিচুকীয়ালৈ গৈছিলোঁ, ব্লগ এটা দিছিলোঁ। ভণ্টি এজনী, মোৰ হাজবেণ্ডৰ ভণ্টি, তেওঁলোকৰ ঘৰত ঘোল আছিলে। যেতিয়া মোক সুধিছে মোৰ কৈছে কি ঘোল, মোৰ ইমানেই ফূৰ্তি পাইছোঁ খাবলৈ। তাৰপাছতে তাৰ নেক্সট দিনাখন মোৰ ঘৰত আছিলে পূজা, তাত ধুনীয়াকৈ খালোঁ। খাই হেঁপাহটো পূৰ হৈ গ'ল। আৰু ফাৰ্ষ্ট টাইমত ক'বলৈ গ'লে খোৱা ভাল বস্তু, মন যোৱা বস্তু মোৰ মায়ে মোক খুৱাইছে। মায়ে মোক সদায় সোধে সেইকেইদিন ঘৰত বহুত আৰু মোৰ খাতিৰদাৰী, কি খাম কি নেখাম। মোৰ কিন্তু ইমান মন যোৱা নাছিলে। মোৰ আগতে যিবিলাক বস্তু ভাল পাইছিলোঁ সেইবিলাক সকলোবোৰ মোৰ মায়ে মোক বনাই খুৱাইছিলে। আৰু তাৰ পৰা অহাৰ পিছত মোৰ খাবলৈ মন যোৱা বুলিও নহয়, কোনে কি খুৱাইছিলে সেইটোৰ কথা। তাৰপিছত মোৰ লগৰ ছোৱালী এজনী, বা এজনী মোৰ লগৰ হয়, একেলগে আমি মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ। তেওঁৰ মাক আৰু তেওঁ আহিছিলে আৰু মোৰ কাৰণে কিবা কিবি ধেৰ লৈ আহিছিলে, ফল মূল, ডালিম, আপেল আৰু আঙুৰ, তাৰপিছতে মিঠাই। তেওঁলোক প্ৰথম আহিছিলে মোৰ খবৰ ল'বলৈ, মোৰ কোৱাৰ্টাৰলৈ। প্ৰথম কোন আহিছিলে বুলি ক'লে তেওঁলোক আহিছিলে। তাৰপিছত নেক্সট আহিছে আমাৰ ঘৰুৱা মানুহ ভিতৰত মামী মোৰ হাজবেণ্ডৰ মামী। মই কেতিয়াবা ব্লগত দেখাওঁ তেওঁলোক আহিলে, আৰু তেওঁলোকৰ ঘৰতো মই এটামান ব্লগ দিছোঁ চাগে আগতে, এতিয়া নহয়, আগতে দিছিলোঁ। মামী আহিছিলে। মামীয়ে ইমান ধুনীয়া টেষ্টি পায়স বনাই আনিছিলে, ক'বলৈ কোনো ৱৰ্ড নাই। আৰু মামীয়ে যদি মোৰ ভিডিঅ'টো চাই আছে, থেংক ইউ ছ' মাছ মামী। মোৰ বহুত ভাল লাগিছিলে খাবলৈ। আচলতে মোক মামীয়ে বহুত সুধিছিলেও আগতে, কিবা খাবলৈ মন গৈ আছে নেকি, মই বনাই লৈ যাম, নহ'লে তোমালোকৰ তাত গৈ মই সোনকালে গৈ বনাই দিম, এনেকৈ বুলি কৈছিলে। তেতিয়া মোৰ একো খাবলৈ মন যোৱা নাছিলে, চ' মই খাবলৈ মন গৈছে বুলি কোৱা নাছিলোঁ। তাৰপিছত মামী আহিছিলে আৰু মামাৰ মাক আহিছিলে আইতাই একদম ধুনীয়া এটা মিঠাই আনিছিলে, সেইটোও ভাল লাগিছিলে। কেতিয়াবা কি হয়, টেঙা মন যায়, টেঙা ক্ৰেভিংছ হয়। কেতিয়াবা কি হয়, মিঠাটো খাবলৈ মন যায়। আৰু মাজতে মোৰ মিঠা খাবলৈ বহুত মন গৈছিলে। যি বস্তু মন যায় আচলতে কেতিয়াবা, যেতিয়া কোনো অকলে থাকোঁ, কোনো সোধা নহয়, তেতিয়া নিজেই বনাই খাই লওঁ, উপায়টো নাই, খাবই লাগিব। আৰু ফুড ক্ৰেভিংছটো আচলতে মোৰ 5 months মানৰ পৰাহে ষ্টাৰ্ট হৈছে, তাৰ আগতে নাছিলে। তাৰপিছত মামীয়ে বনাই আনিলে, একদম ভালেমানখিনি আনিছে, সৰু হটকেছ টিফিন টাইপৰ এটা, তাতে একদম ভৰ্তি আনিছিলে। আৰু এবাৰতেতো খাব নোৱাৰোঁ, হাজবেণ্ড আৰু মই দুজনহে। নেক্সট দিনালৈকে খালোঁ ফ্ৰিজত থৈ। তাৰপিছতে নেক্সট মোক ঘৰতে খাবলৈ দিছিলে। আমাৰ ইয়াৰে
আমাৰ মানে ইয়াত বাগানত নহয়, মানে মোৰ হাজবেণ্ডৰ মেডিকেলত নকৰে, বেলেগ এখন মেডিকেলৰ হয়, চিষ্টাৰ হয়, নাৰ্ছ হয়। তেওঁ মানে মোক ঘৰতে দি থৈ গৈছিলে পাৰ খাবলৈ। আৰু পাৰৰ লগত মানে কি গোটেই মানে যিমানখিনি বস্তু মানে চাউল, মানে আলু, পিঁয়াজ, আদা নহৰুলৈকে জলকীয়ালৈকে গোটেই মানে এসাঁজ খাব পৰাকৈ আমি দুজনে, বেছিকৈহে দিছিলে তাতকৈ বাৰু, দি থৈ গৈছিলে। সেয়া খালোঁ। তাৰপিছতে ভাত খাবলৈ মতা বুলি মানে এইটো হেৰিয়াত মানে আমাৰ ওচৰতে কাষৰ চিষ্টাৰজনীৰ ঘৰত, মোৰ হাজবেণ্ডৰ কলিগছ হয়, তেওঁলোকে মাতিছিলে। তেওঁলোকৰ ঘৰত খালোঁগৈ গৈ। তাৰপিছতে আৰু যদি কোনোবা থাকি গৈছে মোৰ মনত পৰা নাই দেই, মই পাহৰিছোঁ, বেয়া নাপাব যদি মোক ক'বলৈ থাকি গৈছে। তাৰপিছতে ছানডে বাহঁত আহিছিলে, মোৰ হাজবেণ্ডৰ বায়েক। চ' ভিনদেউৱে ফোন কৰিছিলে মোক, কিবা খাবলৈ মন গৈছে নেকি। আচলতে কেতিয়াবা কি হয়, খাবলৈ মন গৈছে নেকি সোধা সময়ত যদি খাবলৈ মন গৈ নাথাকে ক'বতো নোৱাৰোঁ ন। অকণমান চিন্তা কৰিলোঁ, তাৰপিছত ক'লোঁ মোৰ খাবলৈ এতিয়া একো মন গৈ থকা নাই। তাৰপিছতে ভিনদেউৱে কিন্তু এটা বহুত ধুনীয়া টেষ্টি মিঠাই আনিছিলে, মানে মোৰ ফেভৰেট মিঠাই হয়, কিন্তু এই সময়ত খাবলৈ মন গোৱা বুলি নহয়। মই মালাই চমচম, ৰসমলাই, তাৰপিছতে এটা মানে একদম চফ্ট যে ৰসগোল্লা থাকে সেইটো ভাল পাওঁ, কালাকান ভাল পাওঁ। আৰু কালাকান মানে দুটা কালাকান থাকে ন, এটা মানে বেছি মিঠা, এটা কম মিঠা, তেনেকুৱা ধৰণৰ। ভিনদেউৱে কালাকান আনিছিলে আৰু কালাকানটো খাই বহুত ভাল লাগিলে। ভিনদেউ, আপুনি যদি মোৰ ভিডিঅ'টো চাইছে তেনেহ'লে আপোনাক কৈছোঁ থেংক ইউ ছ' মাছ। আৰু ভিনদেউহঁতে মাছ কেইপিচমানো লৈ আহিছিলে বাৰু আমি খাবলৈ, লোকেল মাছ। আৰু সুধিছিলে, মই যিহেতু ক'লোঁ মাছ ঘৰত আছে নেলাগে, তথাপিতো লৈ আহিছিলে। আৰু ভাল লাগিলে, খালোঁ, মাছো ভাল লাগিলে বাৰু। তাৰপিছতে আৰু খুওৱা বুলিতো নহয়, আৰু তেনেকৈ ইমানকৈ খুওৱা নাই কোনেও। তাৰ আগতে কিন্তু মোৰ মাহঁত আহিছিলে, 7 monthsত আহিছিলে। তেতিয়া মোৰ মায়ে মোক সুধিছিলে, তেতিয়া মাৰ হাতৰ মোৰ দাইল খাব মন গৈছিলে। মায়ে দাইল বহুত ধুনীয়া বনায়। সঁচা কথা ক'বলৈ গ'লে মোৰ মাৰ নিচিনা দাইল মই কাৰো হাতেৰে খাই ভাল নাপাওঁ, নিজে বনোৱাটোও ভাল নাপাওঁ। মোৰ হাজবেণ্ডেও বহুত ভাল পায়। চ' মাৰ হাতৰ বেলেগ বস্তু খাবলৈ মন নাছিলেই, দাইল খাবলৈ মন গৈছিলে। কোৱাৰ লগে লগে মই ক'লোঁ তুমি দাইল বনোৱা। আৰু মায়ে আহিলে, সদায় মায়ে বনায়, মোৰ ইমান বনোৱা নহয়। আৰু বাচন ধোৱাৰ পৰা, কিটচেনৰ পৰা মানে মই ফ্ৰী হৈ যাওঁ, অলপমান হেল্পহে কৰোঁ, মায়ে বেছিভাগ কৰি দিয়ে। সেয়াই। আৰু এটা বস্তু, মই বৰ্তমান কি দৰৱ খাই আছোঁ। ডক্তৰেতো দৰৱ সকলোকে দিয়ে, কি দৰৱ খাইছোঁ, কি ফিলিংছ আহিছিলে, সেইখিনি কথাও অকণমানকৈ শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আপোনালোকৰ লগত। আচলতে দৰৱ বুলিবলৈ বিশেষ দৰৱ একো দিয়া নাই, কেলছিয়াম, আইৰণ, ফলিক এচিড, কিন্তু তাৰ লগত এটা মিক্স আছে। কেলছিয়ামৰ এটা খাই আছোঁ মই, এইটো লুপিনৰ হয়, লুপিন ব্ৰেণ্ডৰ হয়। ইয়াতে ভিটামিন D3ও আছে। দেখাইছোঁ ৰ'ব, এইটো দেখিছে নাই, এইটো হয় লুপিনৰ ব্ৰেণ্ডৰ, এইটো খাইছোঁ। আৰু তাৰপিছতে আৰু আইৰণ টেবলেটৰ এটা খাইছোঁ, এইটো হয়, এইটো এলিমেণ্টেল আইৰণ হয়, এইটো লুপিহিম, ইয়াত লিখা আছে এলিমেণ্টেল আইৰণ। ব্ৰেণ্ডকেইটা ভাল ভাল হয়। আৰু ইয়াৰ ৰেটটো আছে 10টাত 252, আৰু আগৰটো আছিলে 10টাত কিমান আছিলে ন, মই কাটিয়ে দিলোঁ ৰ'ব, মই চাই কৈছোঁ। খালোঁ মানে খোৱাটোকে উলিয়াই আছোঁ মই। 324 আছিলে, এয়া 324। তাৰপিছতে আৰু খাই আছোঁ এটা, সেইটো হ'ল এইটো মই ইমান ভালকৈ নাজানো, আচলতে ইয়াত ফলিক এচিড মিক্স আছে নেকি। এইটো হয় ডেলিফল, এইটো মই ৰাতি খাওঁ, বেছিভাগ এইটো ৰাতি শোৱা টাইমত খাওঁ। তাৰপিছতে এইটো এলিমেণ্টেল আইৰণটো, এইটো মই দিনত খাওঁ, যিহেতু মোক 3টা দিছে, 3টা টাইমত খাওঁ। আৰু এইটো কেলছিয়ামটো মই মৰ্ণিং ব্ৰেকফাষ্ট কৰি পিনে খাই লওঁ। আৰু বেছি বিশেষ দৰৱ দিয়া নাই, আৰু একো বেছি কমপ্লিকেশ্যন নাই। কিবা কমপ্লিকেশ্যন থাকিলেহে দৰৱবোৰ দিয়ে, আচলতে সেইটো এটা কথা। আৰু অকণমান মোৰ নজিয়া ফিলিংছ এটা আহিছিলে একদম ফাৰ্ষ্ট টাইমতে, তেতিয়া মোক গুড মৰ্ণ বুলি এটা দৰৱ দিছিলে। মই আচলতে সেইটো গুড মৰ্ণটো, তাত মানে বেলেগ কিবা কিবিও কম্প'জিশ্যন মিক্স আছে, অকল বমিৰ নহয়। সেইটো মোক ৰাতি বেড টাইমত মানে খাবলৈ কৈছিলে। চ' বেড টাইমত মই সেইটো খাই শুই যাওঁ। সেইটোৰ পৰা পিছত গম পাইছোঁ যে সেইটো মানে বমি টেণ্ডেঞ্চিটো যায়গৈ বুলি কৈছিলে। আৰু বেছি দিন অহা নাছিলে, এই ফাৰ্ষ্ট ট্ৰিমেষ্টাৰটোতে হৈছিলে। আৰু অনবৰতে নহয়,
মানে আচলতে মই কেক খুব বনাওঁ ন আগতে, এতিয়াও মাজে মাজে বনাওঁ বাৰু। কেকৰ ক্ৰীমৰ গোন্ধ পালে আৰু মাছ মাংসৰ গোন্ধ পালে, কেঁচা মাছ মাংসৰ গোন্ধ পালে, ফ্ৰিজ খুলিলে ফ্ৰিজৰ মানে কিবা এটা গোন্ধ পাওঁ, গেছটো পাওঁ। আচলতে ফ্ৰিজটোত একো গোন্ধ নাথাকে, যিমান চাফাকৈ ৰাখিলেও মই পাইছিলোঁ। তেনেকুৱা ধৰণৰ প্ৰব্লেম কিছুমান হৈছিলে। আৰু এতিয়া বৰ্তমান ঠিকে আছে, তেনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ দেখা নাই দিয়া। আশা কৰিছোঁ এই মাহটো ভালে ভালে যাওক, সোনকালে পাৰ হওক, যাতে চববোৰ ভালে ভালে হয়। আৰু এতিয়ালৈকে কাম কৰা মেইড মোৰ নায়ে লোৱা। আগতে এজনী লৈছিলোঁ, তেওঁ গুচি গ'ল, মানে সৰু ছোৱালী আছিলে, ইমান ডাঙৰ ছোৱালীও নহয়। চ' তাৰপিছত মই নালাগে ক'লোঁ, হাজবেণ্ডক নিজে কৰিম ক'লোঁ, যিহেতু পাৰি আছিলোঁ। আৰু এনেকুৱা নহয় যে কিবা এটা কাম মই এৰি থওঁ, যিমান পাৰোঁ মানে গা বহুত বেয়া লাগে, নলগা নহয় কিছুমান ক্ষেত্ৰত, আৰু কেতিয়াবা বেয়া লাগে, কিন্তু মানে উইকনেছ ফিল হয়। কিন্তু তথাপিতো নিজকে এক্টিভ ৰাখিবৰ কাৰণে প্ৰত্যেকটো কাম কৰি আছোঁ। আৰু হাজবেণ্ডৰ ওচৰততো টাইমে নাথাকে যে এসাঁজ খানা বনাই দিয়ক, কিন্তু কৰি দিয়ে যদি ঘৰত থাকে। তেওঁ মোক ৰাতি যদি হেল্প কৰি দিয়ে, কিন্তু সদায় এনেকুৱা নহয় যে সদায় তেওঁ থাকে। ৰাতিও তেওঁ প্ৰায় পেচেণ্ট ওলায়, চ' সেইকাৰণে কৰিব লাগে, কৰি আছোঁ। আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ দৰৱ খাইছে, মোৰ সৈতে একেই, কমেণ্ট কৰি জনাব। আৰু যদি ইয়াৰ ভিতৰত কিবা জানিবলগীয়া থাকে, মই আপোনালোকক জনাব পৰা যদি কিবা থাকে, কমেণ্ট কৰিব, মই নিশ্চয় জনাম। আৰু নহ'লেও বা মই এটা ভিডিঅ' লৈ আহিম। আৰু যদি আপোনালোকে এনেকুৱা কিবা কিছুমান বস্তু নজনা ভিডিঅ' বিচাৰে, তেতিয়াহ'লে যদি মই জানো, এতিয়া আচলতে মই বহুতখিনি চাৰ্চ কৰি এটা বস্তু কৰি নিজৰ 8 মান্থ এক্সপিৰিয়েঞ্চ হৈ গ'ল, তো সেইকাৰণে বহুতখিনি জানিছোঁ। আৰু কাৰোবাৰ যদি এনেকুৱা ধৰণৰ প্ৰব্লেম থাকে, প্লিজ মোক কমেণ্ট কৰিব, আৰু মই যিমানখিনি পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। এতিয়াহে ভিডিঅ' কৰিছোঁ, আৰু এতিয়া গধূলিয়ে হ'ল। আচলতে আৰু কিবা এটা শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ, কিন্তু কৰিব নোৱাৰিলোঁ গৰমত। ভাবিছিলোঁ ইভিনিঙত কিবা এটা বনাম ৰেচিপি। আজি মোক কেলৈ জানো ৰেচিপি শ্বেয়াৰ কৰিবলৈ মন গৈ আছিলে, সেইটো কথা। আৰু এটা বস্তু দেখাওঁ, যিহেতু মই মেডিচিনখিনি দেখালোৱেই। মই যে আগৰ ভিডিঅ'টোত কৈছিলোঁ, মই যিটো প্ৰ'টিন পাউডাৰ ইউজ কৰি ভাল পাইছোঁ, সেইটো চবেই খাব পাৰিব। মোৰ মতে মোৰ ডক্টৰে এডভাইচ কৰিছে, কিন্তু বেলেগৰ ডক্টৰে যদি নাই কৰা, তেওঁলোকেও খাব পাৰিব, আৰু আপোনালোকৰ সুবিধা হ'ব। সেইকাৰণে ভাবিছোঁ মই শ্বেয়াৰ কৰোঁ। তেনেহ'লে ব'লক মইনো কোনটো খাইছোঁ দেখাওঁ। প্ৰ'টিন পাউডাৰটো হ'ল মোৰ এইটো কলাৰ HP। এইটো মই ভালকৈ দেখাই দিছোঁ আপোনালোকক, 400 গ্ৰামৰ হয়। আৰু ইয়াৰ প্ৰাইচটো হ'ল, এইয়া দেখিছেনে বাৰু, 978। ইয়াৰ আগতে মোক বেলেগ এটা প্ৰ'টিন পাউডাৰ দিছিলে, কিন্তু বৰ্তমান মই এইটো খাই আছোঁ। আৰু এইটো কথাই মই কৈছিলোঁ যে মই খাই ভাল পাইছোঁ, আৰু আপোনালোকে ইউজ কৰিব পাৰে। সেইকাৰণে আকৌ এবাৰ ভালকৈ দেখাই দিছোঁ। এইটো ভেনিলাৰ ফ্লেভাৰৰ হয়, আৰু যিসকলে ভেনিলা ভাল পায়, বেয়া নাপায়, তেতিয়া খাব পাৰিব। একেবাৰে সৰু ভিডিঅ' এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে আৰু কিবা কাম আহিব। আৰু প্ৰ'টিন পাউডাৰটোৰ কথাটো আপোনালোকে গম পাইছেই। এইটোতো মই কোনো প্ৰডাক্ট স্পনচৰ কৰা নাই, মোক যিটো ডক্টৰে দিছে আৰু মোৰ যিটো ভাল লাগিছে, সেইটোহে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ। আশা কৰিছোঁ আগৰ ভিডিঅ'টোৰ দৰে আপোনালোকে এইটো ভিডিঅ'টো মোক মৰম দিব, ছাপোৰ্ট কৰিব, যাতে মই আপোনালোকৰ লগত ধুনীয়া ধুনীয়া ভিডিঅ' শ্বেয়াৰ কৰিব পাৰোঁ। ইয়াৰ পিছতো মই কেইটামান টপিক ভাবি থৈছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে। অতি সোনকালে আকৌ লগ পাম। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি প্ৰথমবাৰ চাইছে মোৰ চেনেলটো, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই, গুড নাইট।